নমস্কাৰ জ্যোতি প্লাছ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ মই লৈ আহিছোঁ 4th গ্ৰেডৰ চাকৰিৰ প্ৰথম মাহৰ দৰমহা কিমান টকা পাব। বন্ধু বান্ধৱীসকল, যদিহে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থ'ব, যাতে মই দিয়া ভিডিঅ'বিলাক আপুনি পোনপ্ৰথমে উপভোগ কৰিব পাৰে। চেলাৰী 4th গ্ৰেড অৰ্থাৎ যিসকল প্ৰাৰ্থীয়ে 4th গ্ৰেডৰ মিনিমাম কোৱালিফিকেশ্যন 8 পাছৰ চাকৰিত এপ্লাই কৰিছিল তেওঁলোকৰ আৰম্ভণিতে পে' বেন হ'ব 12,000 টকা। তেওঁলোকৰ গ্ৰেড পে' হ'ব 3,900 টকা। বেচিক পে' বেন আৰু গ্ৰেড পে' প্লাছ কৰি উলিওৱা হয়, অৰ্থাৎ 12,000 যোগ 3,900 15,900 টকা তেওঁলোকৰ আৰম্ভণিতে বেচিক পে' হ'ব। ডিএ বৰ্তমান 38% দি থকা হৈছে, অৰ্থাৎ 38% ডিএ দিলে 6,042 টকা তেওঁলোকৰ আৰম্ভণিতে ডিএ বা মৰ্গীয়া বানাছ হ'ব। হাউচ ৰেণ্ট বা ঘৰ ভাড়া বৰ্তমান 8% দি থকা হৈছে, অৰ্থাৎ 1,272 টকা তেওঁলোকৰ হাউচ ৰেণ্ট হ'ব। মেডিকেল এলাউন্স সকলোকে সমান দিয়া হয়, অৰ্থাৎ 600 টকা মেডিকেল এলাউন্সৰ নামত দিয়া হ'ব, অৰ্থাৎ গ্ৰছ চেলাৰী হ'ব তেতিয়া 23,814 টকা। এই 23,814 টকাৰ গ্ৰছ চেলাৰী বা মুঠ চেলাৰীৰ পৰা পি টেক্স কৰ্তন কৰা হ'ব 208 টকা। GISৰ নামত কৰ্তন কৰা হ'ব 200 টকা। NPS বেচিক আৰু ডিএৰ 10% কৰ্তন কৰা হয়, অৰ্থাৎ 2,194 টকা তেওঁলোকৰ NPSৰ নামত কৰ্তন কৰা হ'ব আৰু মুঠ কৰ্তন কৰা হ'ব 2,602 টকা। এই 23,814 টকাৰ পৰা 2,602 টকা কৰ্তন কৰিলে 21,212 টকা তেওঁলোকৰ নেট চেলাৰী হ'ব, অৰ্থাৎ প্ৰতি মাহে মাহে তেওঁলোকে 21,212 টকা পাই থাকিব আৰু তেওঁলোকে নিজ ইচ্ছা অনুসৰি খৰচ কৰিব পাৰিব। চেলাৰী 4th গ্ৰেড অৰ্থাৎ যিসকল প্ৰাৰ্থীয়ে 4th গ্ৰেডৰ HSLC পাছ বা মেট্ৰিক পাছ পোষ্টত এপ্লাই কৰিছিল তেওঁলোকৰ আৰম্ভণিতে পে' বেন হ'ব 12,000 টকা। তেওঁলোকৰ গ্ৰেড পে' হ'ব 4,400 টকা। বেচিক পে' বেন আৰু গ্ৰেড পে' প্লাছ কৰি উলিওৱা হয়, অৰ্থাৎ 12,000 যোগ 4,400 16,400 টকা তেওঁলোকৰ আৰম্ভণিতে বেচিক পে' হ'ব। ডিএ বৰ্তমান 38% দি থকা হৈছে, অৰ্থাৎ 38% ডিএ দিলে তেওঁলোকৰ 6,232 টকা আৰম্ভণিতে ডিএ বা মৰ্গীয়া বানাছ হ'ব। হাউচ ৰেণ্ট বৰ্তমান 8% দি থকা হৈছে, যিহেতু বেছিভাগ চাকৰি চহৰ অঞ্চলত হ'ব বা নগৰ অঞ্চলত হ'ব, সেইকাৰণে 8% হাউচ ৰেণ্ট দিলে তেওঁলোকৰ 1,312 টকা আৰম্ভণিতে হাউচ ৰেণ্ট বা ঘৰ ভাড়া হ'ব। মেডিকেল এলাউন্স সকলোকে সমান দিয়া যায়, অৰ্থাৎ 600 টকা তেওঁলোকৰ আৰম্ভণিতে মেডিকেল এলাউন্স হ'ব, অৰ্থাৎ তেওঁলোকৰ গ্ৰছ চেলাৰী বা মুঠ চেলাৰী হ'ব 24,544 টকা। এই 24,544 টকাৰ পৰা পি টেক্স কৰ্তন কৰা হ'ব 202 টকা। GISৰ নামত কৰ্তন কৰা হ'ব 200 টকা। NPS বেচিক আৰু ডিএ প্লাছ কৰি উলিওৱা হয়, অৰ্থাৎ 10% NPS হ'লে 2,263 টকা তেওঁলোকৰ NPSৰ নামত কৰ্তন কৰা হ'ব আৰু 2,671 টকা তেওঁলোকৰ মুঠ কৰ্তন কৰা হ'ব। এই 24,544 টকাৰ মুঠ চেলাৰীৰ পৰা 2,671 টকা কৰ্তন কৰিলে 21,873 টকা তেওঁলোকে নেট চেলাৰী পাব বা তেওঁলোকে প্ৰতি মাহে মাহে পাব আৰু তেওঁলোকে খৰচ কৰিব পাৰিব।